কুলা দাহে দেখোন ক'ত গৈছিলি? মই না বজাৰত গৈছিলো। বজাৰত গৈছিলি একো নানিলে দেখোন। বজাৰত বস্তুবিলাকৰ দাম একদম জিঅ'ৰ দৰে গৰম। তাতে জুলাই মাহৰ গৰম পৰিছে, একদম ফুৰফুৰকে মাথা গৰম হৈ যায় দামবিলাক শুনা পালি। এই বজাৰত বস্তুৰ দামে গৰমে মানুহ মাখাৰ টাকা খাই মাথাত পৰছি। এই মালটো কোন চিপ্ৰা নহয় বেলেগ টেম্পাৰ আছে। হচি আৰু বজাৰত একো আনাই নহ'লতো। ইয়াতে বহি অলপ ঠাণ্ডা হাৱা খাই লওঁ। নবহোং দে, মই একদম মিহি মিহিকে যাই থাকোঁ। পিছে নবহা যদি যাই থাক। দে তহঁতে বহি থাক। এই মালটো বেলেগ চিপ্ৰা দেই। হয়ে ভাই, বেলেগ ডেঞ্জাৰ। একো এটা বস্তু নানাকে আহিছে। বজাৰত যাই খালি ইয়াতে আহিছে পইচাৰ কাৰণে। ইমান চিপ্ৰা। বেলেগৰ কথাটো নকৈ কি পাম আমি? তাকে কয় মাৰা গলি ঢেকীয়াত জ্বলি, বিনা পইচাত যা ৰং জ্বলি। কি গৰম, ফেনৰ তলতেই বহিলো। হে ৰে শুনচোন, কি হ'ব এই কলি গাইটোৰ লগত? শুনা চুনা নাপায়। এই কলি ক'ত আছে, মৰিল না কি? কিনো হ'ল? আমি এক গিলাচ লৈ আন। এইটো লওক। দে। বজাৰত গৈ একো নানিলাচোন। বজাৰত বস্তুৰ বহুত দামে, সেইকাৰণে নানলো। বাৰী পিছফালে যে কিবা কিবি আছে তাকে বনাও। কিনো আছে একোৱে নাইচোন। জংঘলি মংঘলি শাক কিবা কিবি বিচাৰি বনাই খাওঁৱে। শান্তি, এতিয়াহে পানী গিলাচ খাওঁৱে। ইতানহে দেহাৰ খিৰে খিৰে জীৱটো আহিছে। অলপ দীঘল লৈ আৰাম কৰি লওঁ ৰ। কি শান্তি। কিনো হ'ব ইমান কাম ঘৰখনত? কামেই শেষ নহয়। ঘৰ চাফা কৰা, বাচন ধোৱা, কাপোৰ ধোৱা, বনোৱা মেলা, খোৱা নোৱা, কিনো কম আৰু। এইবাৰ আকৌ এই গৰমত বনৰীয়া শাক আনি বিচাৰি খুৱাব লাগে। এই চীনা জোকৰ কামোৰ খাই এই জংঘালত। তেখেতৰ খিনি কুন্তিৰিৰ লগত মেৰ পকাই আহিছে বা বজাৰত গৈ একো নালাগে। চিপ্ৰাই এই গাঁৱলীয়া ভদাটোৰ লগত বিয়া হৈ মোৰ জীৱন শেষ। মোৰে কপালৰ দুখ চাগে, ফুটা কপাল। আইডিয়া, একদম খাটি গাঁৱলীয়া এজনী বিয়া কৰাই আনিব কৈ চাওঁ ৰবা। হেৰা শুনাচোন। বৰ মিঠাকে মাত দিছা দেখোন। দেহাৰ খিৰে খিৰে ফুৰফুৰকে সোমাই গৈছে মৰম গিলা। কুলি যাতো। ঘৰৰ কামবোৰ কৰি ভাগৰি গৈছো, কিমান কৰিম আৰু। এজনী গাঁৱৰ ভিতৰৰ পৰা ছোৱালী বিয়া কৰাই আনা না। কি মৰতি আৰু এটা বিয়া কৰা আনবা লাগে মই? মিঠা মিঠাকে মাত দিয়েহে ক'বা আহিছা জহনীত যাইতি। নহয় মানে ঘৰৰ কাম বহুত বেছি যে, সেইকাৰণেহে কৈছো। কি ঘৰৰ কাম বেছি? সোমাই সোমাই ভেলপৰা দি খাবা আহিছা? তহঁতক পঢ়ি পঢ়ি দেহাৰ এক পাল্লা নোহোৱা হৈ গৈছে। দিন ৰাতি কাম কৰি কৰি কাপিলাৰ চাল গুচি গৈছে। আৰু এটা বিয়া কৰবা দি মোক জমৰ ঘৰত যাবা দিবা খুজছা? উৎকিয়া চাহল্লা। মই হ'লে ইমান কাম কৰিব নোৱাৰো। কেতিয়াবা মাৰ ঘৰত গুচি যাম, অকলে অকলে থাকি যাবা তুমি। যা মাইৰে বাপৰে ভাইৰে হাতে বহি ফুটক ভালদৰে কথা ক'বা আহিছা। যা ইতান যি কৰবা লগা আছে কৰবি। হাৰাম যাদি পানীত পাদি। মেখেলা চচমা তচমা পিন্ধি লওঁ, যাতে আমাক ষ্টেণ্ডাৰ্ড দেখা পায়। আপা এটা আহি আছে ৰ, ক'ত ভাড়া ঘৰ বিচাৰি পাম সুধি চাওঁ। বাবু শুনচোন, এতিয়া ক'তবা ঘৰ ভাড়া পালো হয় নেকি? কিন্তু ভাবি আছা? নাই মানে আপোনালোক দুইজনকে ঘৰ বিচাৰি আহাটোকে ভাবিছো। ক'ৰ পৰা বা আহিছে? আমি বেংগালুৰুৰ পৰা আহিছো। পিছে ক'ত ঘৰ ভাড়া পাম জানা নেকি? আছে কেনেকুৱা ঘৰ লাগে দুইজনকে? কেঁচা ঘৰ, তৰজা ঘৰ, বেতৰ ঘৰ, টিঙৰ ঘৰ, খেৰৰ ঘৰ, ভাঙা ফুটা ঘৰ। বাপ আমাক ইমান ঘৰ নালগে। পিছে পাকা ঘৰ আছে না নাই? চব সুবিধা থকা, মিহি মিহিকে কম দামত ভাঙা ফুটা পাকা ঘৰ হ'লেও হ'ব। কম দামত পাকা ঘৰ চব সুবিধা থকা লাগে। দি আছো ৰ বাপেকে ভাল কম দামত পাকা ঘৰ। পাই যাব চব সুবিধা থকা। যদি মালিকে ভাল পায় আপোনালোকক ফ্ৰীতে ঘৰত থাকবা দিব। সেই ঘৰটোত একো সুবিধাৰ প্ৰয়োজনে নাই। মানে সেইটো ঘৰত চব সুবিধা আছে, বিচাৰবা দৰকাৰে নাই। আপোনালোকে এই টাৰ্ণিংটো পাৰ হৈ লেফ্ট চাইডে যায়, আকৌ বাওঁ চাইডে সোমাই যাব। লেফ্ট চাইডে যায় আকৌ বাওঁ চাইডে সোমাব লাগিব। তাৰপিছত ঘৰটো দেখাই পাব নহয়, ডাইৰেক্ট সোমাই যাব। আমাক ঘৰটোত লাগি দেখাই দিবা যাবা পাৰবি না? মই নৰিম দে। কিয়ানো? মোৰ একদম টানকে হাগা লাগছে। দে পিছে সোনকালে যা, নহ'লে বা পেনতে হাগি লবি। দে। পাবি যা বেত্তাহাত মৰা হালিতো। কম দামত চব সুবিধা থকা পাকা ঘৰ ভাড়াত লাগে। তাহাত আজি এপ্ৰিল ফুল বনালে না তহঁতক?
এই চাল্লা কুকুৰটো ক'ত থগাই পঠাইছে আমাক শ্মশানত। এপ্ৰিল ফুল বনাইছে আমাক। আমাৰ কৈও এই মালটো ডেঞ্জাৰ আছে। কি বস্তু এইটো কলা মলা কলা বন্দা মেকুৰী। বন্দা মেকুৰীহে নেকি? একেবাৰে ভয় খাই গৈছিলো। কলা মেকুৰী গিলাকৰ তাত ভূত প্ৰেত আত্মাগিলা লাগি থাকে। হ'ব পাৰে দেই, চকুকেইটা দেখিছা না জিলকি আছে, আৰু আমাৰ ফালেহে আহি আছে। এৰপে যাওঁ বল। মানুহ চানুহ এটাও নাই, কিবা জাগাটো ভূত চুত থকা যেনহে লাগে। এৰপে জলদি জলদি যাওঁ, জাগাগিলা একদম বেয়া। ভূত চুত লাগি যাব পাৰে গাতত।